যেহেতু আপোনালোকে গম পায় আমাৰ চেনেলটো চাই পেলাই আপুনি গম পাইছে আমি বিভিন্ন ধৰণৰ এগ্ৰিকালচাৰ মেচিনৰ লগত আমি জড়িত হৈ আছো বৰ্তমান বেলেগ বেলেগ ধৰণৰ আপোনাৰ অলৰেডি ভিডিঅ' আপলোড কৰা হৈছে য'ত আপোনাৰ কৃষি ক্ষেত্ৰত যিবোৰ মেচিন ব্যৱহৃত হৈ আছে তেনেকুৱা ধৰণৰ মেচিনবোৰ আপোনালোকৰ সন্মুখত মই লৈ আনিবৰ কাৰণে চেষ্টা কৰি আছো আজি এখন বিশেষ পাৱাৰ টিলাৰ লৈ পেলাই মই আপোনালোকৰ সন্মুখত উপস্থিত হৈছো এইখন হৈছে মিনি পাৱাৰ টিলাৰ বিশেষকৈ কি হয় প্ৰব্লেমটো গাঁও অঞ্চলত যাৰ 3 বিঘাৰ পৰা 10 বিঘাৰ ভিতৰত মাটি আছে তেওঁলোকে খেতিটো কৰিবৰ কাৰণে ডাঙৰ পাৱাৰ টিলাৰ ডাঙৰ ট্ৰেক্টৰ হায়াৰ কৰিব লগা হয় য'ত যথেষ্ট পইচা বিনিয়োগ কৰিব লগা হয় আৰু টাইমলি কামবোৰ নহয় কাৰণ প্ৰতিখন গাঁৱতে পাৱাৰ টিলাৰ ডাঙৰ যিটো ৰেঞ্জ থাকে তাৰ অভাৱ অনুভৱ কৰা হয় এই ক্ষেত্ৰত ব্যতিক্ৰমী এখন মেচিন এইটো এটা মিনি পাৱাৰ টিলাৰ হয় 7 হৰ্চ পাৱাৰ ইঞ্জিনৰ লগত এই পাৱাৰ টিলাৰটো আহে বাম মাটিত হওক দ মাটিত হওক সকলো জেগাতে এই পাৱাৰ টিলাৰখনে আপুনি হাল বাব পাৰিব আপোনাৰ যিখিনি মাটি আছে সম্পূৰ্ণ ব্যৱহাৰ কৰি পেলাই আপুনি খেতিটো নিজৰ ঘৰতে কৰিব পাৰিব যাৰ কাৰণে আপোনাৰ বেলেগ ট্ৰেক্টৰৰ কাৰণে আপুনি ৰৈ থাকিব নালাগে খুবেই এখন অতি কম মূল্যত আপোনালোকে এই ট্ৰেক্টৰখন লাভ কৰিব পাৰিব মাৰ্কেটত এনেকুৱা ধৰণৰ ট্ৰেক্টৰ এতিয়া বৰ্তমান 45,000ৰ পৰা 50,000ৰ ভিতৰত এভেইলেবল আছে এইখন কোম্পানীটো হৈছে আমি যেটো বৰ্তমান চাই আছে এখন হানি গ্ৰীণ টেক নামৰ এটা ইণ্ডিয়ান কোম্পানী মেড হয় হানি গ্ৰীণ টেকে এনেকুৱা ধৰণৰ পাৱাৰ টিলাৰ বনায় বিভিন্ন ৰেঞ্জৰ পাৱাৰ টিলাৰ আছে এইখন যিহেতু বৰ্তমান 7 হৰ্চ পাৱাৰৰ হয় আৰু ব্যক্তিগতভাৱে মই দেখাই আছো ফ্ৰণ্টলৈ আপোনাৰ 5 হৰ্চ পাৱাৰ 6 হৰ্চ পাৱাৰ এনেকুৱা ধৰণৰ মিনি পাৱাৰ টিলাৰ ৰেঞ্জ আছে ঠিক আছে এনেকুৱা ধৰণৰ হয় আপোনালোকে বৰ্তমান স্ক্ৰীনত যেটো দেখা পাই আছে মিনি পাৱাৰ টিলাৰ ৰেঞ্জৰ ভিতৰত বৰ্তমান এইখন 7 হৰ্চ পাৱাৰৰ ইঞ্জিনৰ লগত আহিছে 1 ঘণ্টাত মাত্ৰ 800 গ্ৰাম তেল খাব 1 ঘণ্টা চলালে মাত্ৰ 800 গ্ৰাম তেল খাব আৰু আপোনাৰ 1 ঘণ্টাত প্ৰায় 1 বিঘাৰ পৰা 1.5 বিঘা মাটি আপুনি হাল বাব পাৰিব দহে হওক বামে হওক কোনো কথা নাই এই ট্ৰেক্টৰখনে যিকোনো ক্ষেত্ৰতে যিকোনো পথাৰতে হাল বাবৰ কাৰণে ব্যৱহাৰ কৰিব পৰা যায় এই ট্ৰেক্টৰখনৰ কিছুমান ফাংচন মই আপোনালোকক দেখাই দিব পাৰো ইয়াতে আপোনাৰ গিয়াৰ অপচন আছে হাই গিয়াৰ লো গিয়াৰ গোটেইটা আছে ইয়াতে 1 নম্বৰ গিয়াৰ লগাব পাৰে 2 নম্বৰ গিয়াৰ লগাব পাৰে ৰিভাৰ্স কৰিব পাৰে গোটেই অপচনখিনি আপোনাৰ হাতত থাকিব এইটো আপোনাৰ এক্সেলেৰেটৰ হাতত আছে যেটো আপোনাৰ এক্সেলেৰেটৰটো কম বেছি স্পীডত যাবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে ইয়াতে অফ অন সুইচ দিয়া আছে অফ অন কৰিবৰ কাৰণে আৰু বিশেষকৈ আপোনাৰ ইয়াতে কি হয় সৰু ল'ৰা-ছোৱালী যাৰ ঘৰত থাকে তাৰ কাৰণে কেতিয়াবা কি হয় ষ্টাৰ্ট হৈ থাকিলে এটো প্ৰবলেমেটিক হয় সৰু ল'ৰা-ছোৱালীয়ে দবাই দিব পাৰে তাৰ কাৰণে ইয়াতে সেফটি লক আছে সেফটি লকটো কৰি দিয়াৰ পাছত এইখন আগলৈ কেতিয়াও মুভ নহয় ঠিক আছে আৰু এইখনত মই আপোনাৰ আৰু কেইটামান বস্তু দেখাই দি আছো এইখনৰ আপোনাৰ পাৱাৰ টেংকি কেপাচিটি হৈছে 3.5 লিটাৰ তো এবাৰ তেল 3.5 লিটাৰ তেল ভৰাই ললে মোটামুটি আপুনি 3 ঘণ্টা 4 ঘণ্টা অহৰহ হাল বাই থাকিব পাৰিব গতিকে ইয়াতে আপোনাৰ পেট্ৰল ইউজ কৰিব লাগিব পেট্ৰল অপাৰেটেড যেহেতু হয় এবাৰত আপোনাৰ 3.5 লিটাৰ তেল ভৰাই পেলাই আপোনালোকে ইউজ কৰি থাকিব পাৰিব মেইনটেনেন্স খুব কম মেইনটেনেন্স বুলিবলৈ ক'লে একো নাই ইয়াতে পেট্ৰলৰ লগত জাষ্ট আপোনাৰ এইটো ইঞ্জিন অইল ব্যৱহাৰ কৰিব পৰা যায় ইঞ্জিন অইল ব্যৱহাৰ কৰি 50 ঘণ্টাৰ মূৰে মূৰে ইঞ্জিন অইলটো চেঞ্জ কৰি থাকিলেই হয় তাৰ উপৰি কিছুমান ইয়াতে ফাংচন আছে আপোনাৰ হেণ্ডেলটো কি হয় আপোনাৰ এডজাষ্ট কৰিব পাৰে এইটো আপোনাৰ পকাই লৈ পেলাই আপোনাৰ হেণ্ডেলটো ওপৰতল আপোনাৰ হাইটৰ হিচাপত হেণ্ডেলটো এডজাষ্ট কৰিব পৰা যায় ঠিক আছে ইয়াতে কিছুমান ফাংচনছ লিখাই আছে মই আপোনাক ক্লোজ কৰি দেখাই আছো এইটো মডেলটো হৈছে হানি গ্ৰীণ টেকৰ 170F চেটক মডেল হয় ইঞ্জিন 170 হয় এই হৰ্চ পাৱাৰ 7 আছে ইয়াতে ঠিক আছে তো ইয়াতে ফাংচনছ গোটেইখিনি লিখা আছে তো এইখন আপোনালোকে ক্ৰয় কৰিবৰ কাৰণে মোটামুটি 50,000ৰ ভিতৰতে আপোনালোকে লাভ কৰিব পাৰিব আৰু যেহেতু আমাৰ কোম্পানী ইয়াতে ষ্টিকাৰ লগা আছে জেনন ফাৰ্ম এণ্ড ফুড টেক ইয়াতে ছাৰ্ভিচৰ নম্বৰ দিয়া আছে আপুনি ট্ৰেক্টৰখন লৈ যোৱাৰ পাছত যদি কিবা ধৰণৰ প্ৰব্লেম অসুবিধা সন্মুখীন হয় এই নম্বৰকেইটাত কল কৰি দিলে আমাৰ ইয়াৰ পৰা টেকনিচিয়ান যাব আৰু আপোনাৰ ঘৰতে গৈ পেলাই যিখিনি সমস্যা আছে সমাধান কৰি থৈ আহিব খুবেই এখন লাভজনক ট্ৰেক্টৰ হয় আপোনালোকেও এখন লাভ কৰিব পাৰিব স্ক্ৰীনত মই নম্বৰ দি দিম আমাৰ লগত যোগাযোগ কৰিব এনেকুৱা ধৰণৰ পাৱাৰ টিলাৰৰ ভিডিঅ' মই আপোনাৰ এই ভিডিঅ'টো আপোনালোকক লগাই দিম ইয়াতে এডিট কৰি পেলাই আপোনালোকে চাই ল'ব পাৰিব কেনেদৰে হাল বাব পাৰে কেনেদৰে এখন অপাৰেট কৰে গোটেইখিনি দেখাই দিয়া হ'ব সেই ভিডিঅ'টোত আপোনালোকে চাই ল'ব পাৰিব আৰু এনেকুৱা ধৰণৰ অধিক ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতলৈ আমাৰ লগত সংযুক্ত হৈ থাকিব আজিলৈ ইমানে ধন্যবাদ